ইয়াৰ আজি আমাৰ এই সভাত অহাৰ কাৰণে মই আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ সভাত ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে, ৰাজনীতি দল যিমানখিনি আছে, লগতে ছাত্ৰ সংগঠন, কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ PGR VGR সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে PGR VGR সেইটো ইনক্ৰচাৰবিলাকৰ ইভেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে। সেইমতে আমি সিদ্ধান্ত ল'লোঁ। কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ PGR VGR ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব। তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে, মানে SOP বনাব লাগে বুলি কৈছে, সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনালোঁ। তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে, হলনি চাৰ্কুল আৰু য'তে আমাৰ চিমিনিয়ান চাৰ্কুল, ডিফু চাৰ্কুল, দংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইভেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ। তাৰ বাহিৰেও যিবিলাকৰ PGR VGR বসবাস কৰা চৰকাৰী কামবোৰাবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী কামবোৰৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। তাৰ লগতে আমি সিদ্ধান্ত লৈছোঁ অসম চৰকাৰৰ লগত যোগাযোগ কৰি, কাৰণ ল' এণ্ড অৰ্ডাৰ অসম চৰকাৰৰ হাততে আছে, যিমান পাৰোঁ আমি সেই PGR VGR বসবাস কৰা মানুহবিলাকক আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আমি কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি কোনো ইভেকশ্যন নকৰে। ইয়াত সদায় এই PGR VGR বসবাস কৰা অকল বেলেগ বেলেগ মানে নন ট্ৰাইবেলৰ নহয়, ট্ৰাইবেলবিলাকক বসবাস কৰা আছে। ইয়াত কাৰ্বিও আছে, বড়োও আছে আৰু তিৱাও আছে, বিহাৰী আছে, বেংগলী আছে, নেপালী আছে, সকলো জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে ইনক্ৰচাৰ। তেওঁলোকৰ কাৰণে আমি এজ পাৰ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আজি। আৰু আমি সকলো জাতি জনগোষ্ঠীৰ লগত আমি সংঘাত নকৰোঁ। আৰু যিটো নেকি সুপ্ৰিম কোৰ্টৰ ৰায়দান দিয়া সেইমতে আমি সেইটো ইভেকশ্যন প্ৰচেছটো আমি কৰিম। ইয়াৰ ভিতৰত কিবা সুধিবলগীয়া আছে নেকি?